Hey guys, welcome back to my channel. So আজি আমি ৰিভিউ কৰিম MT15 BS6 ৰ যেটো ব্ল্যাক কালাৰত আছে মানে এখন ব্ল্যাক কালাৰ হয় সিম্পল ব্ল্যাক কালাৰ এন্ড ইয়াৰ ওপৰত যেটো মানে ভেৰিয়েন্ট আছে হেটো হল আইস ফ্লো ভাৰ্মিলিয়ন যেটোত মানে ইয়াত কৈ 4000 মান প্ৰাইস বেছি এন্ড তাৰ ওপৰত আছে কাস্টমাইজ MT যিখনত আপোনালোকে মানে নিজৰ ইচ্ছামতে ৰিমোট কালাৰ এন্ড যেটো বডি মানে ষ্টিকাৰ আছে সেইটো মানে আপোনালোকে ল'ব পাৰিব তো আপোনালোকে তো জানাই MT-ত মানে কিমানখিনি ভাল ফিচাৰ্স আছে তো এই বাইকখন মানে 155cc কিন্তু এইখনৰ যেটো মানে পারফরম্যান্স আছে বহুতে ভাল হয় সো মই কৈ দিম কি স্পেক্স আছে সো লেটস স্টার্ট দা ভিডিও সো গাইস প্ৰথমে কম আমি বাইকখনৰ লুকছৰ কথা তো এই বাইকখনৰ লুকছটো আপোনালোকে তো জানেই মানে কিমান এটা ভাল লুকছৰ হৈতে এন্ড এই বাইকখন মানে এটা বহুত কম্পেক্ট ডিজাইনৰ হৈতে তো আপোনালোকে চাব পাৰে কিমান সৰু মানে বাইকখন তো বাইকখন মানে দেখাত বহুত সৰু কিন্তু ইয়াৰ যেটো পারফরম্যান্স আছে এই পারফরম্যান্সটো মানে বহুতে ভাল সো ইয়াত মানে আপোনালোকে ফ্ৰণ্টত LED DRL পাই যাব লগতে এটা মানে ইয়াত প্ৰজেক্টৰ লাইট পাই যাব তো ইয়াৰ লাইট থ্ৰো যেটো আছে মানে লাইটৰ পাৱাৰ যেটো হেতু বহুতে ভাল এন্ড ইয়াত আপোনালোকে মনস্টাৰ যেন এটা লুক পাই যাব ফ্ৰণ্টত তো গাইস ওভাৰঅল যেটো লুক আছে বাইকখনৰ সব বহুতে ভাল লুক হয় তো এতিয়া কম আমি বাইকখনৰ স্পেক্সৰ কথা তো প্ৰথমে আৰম্ভ কৰিম আমি ফ্ৰণ্টৰ পৰা তো ইয়াত আপোনালোকে বাল্ব ইন্ডিকেটৰ পাই যাব তো ইয়াত মানে আপোনালোকে কোনো ধৰণৰ LED ইন্ডিকেটৰ নাপায় লগতে ইয়াত LED DRL পাব যেটো মানে লুকটো ফ্ৰণ্টৰ পৰা বহুত ভাল লুক দিয়ে তো ইয়াত আপোনালোকে LED প্ৰজেক্টৰ পাব তো গাইস এই টায়াৰটোৰ সাইজ হল 100/80 এটো MRF টিউবলেস টায়াৰ হয় এন্ড ইয়াৰ গ্ৰিপটো মানে বহুতে ভাল এন্ড আপোনালোকে ৰিয়াৰত প্ৰথমে যিখন BS4 MT আছিল তো সেইখনত আপোনালোকে ৰিয়াৰত ৰেডিয়েল টায়াৰ পোৱা নাছিল তো এতিয়া মানে আপোনালোকে যিখন BS6 মডেল আছে BS6 ৰ সকলো MT বা R15 তে ৰিয়াৰত আপোনালোকে ৰেডিয়েল টায়াৰ পাই যাব এন্ড এডাল হল বাইকখনৰ ফ্ৰন্ট সাসপেনশন এন্ড ইয়াত আপোনালোকে টেলিস্কোপিক সাসপেনশন পাই যাব তো ইয়াৰ যেটো মানে সাসপেনশন কোৱালিটি আছে ইয়াত আপোনালোকে বহুতখিনি ভাল কমফৰ্ট পাই যাব তো মানে এই বাইকখনৰ যেটো সাসপেনশন আছে তো ইমান মানে স্টিফ নহয় KTM-ৰ দৰে স্টিফ নহয় মানে Yamaha সাসপেনশন এন্ড মানে যেটো ৰাইড কোৱালিটি আছে বহুতে ভাল ৰাইড কোৱালিটি পাব তো এইটো হল বাইকখনৰ এলয় এন্ড ইয়াত ব্ল্যাক কালাৰৰ এলয় পাই যাব লগতে এইটো এলয় সাইজ হল 17 ইঞ্চ তো আপোনালোকে মানে যিখন কাস্টমাইজ MT পাব তাত আপোনালোকে বেলেগ কালাৰৰ ৰিম ল'ব পাৰে তো তাত মানে বহুতখিনি অপচন আছে তো আপোনালোকে চাব পাৰে আপোনালোকে মানে চেক কৰিব পাৰে তো কিমান টাইম মই অলৰেডি এটা ভিডিও বনাইছো MT তো তাত মই কৈ দিছো যে কোনখনৰ মানে কিমান প্ৰাইস বাঢ়িছে সো BS6 ৰ মানে প্ৰথম যেটো BS6 মডেল আছিল তাতকৈ মানে বৰ্তমানৰ BS6 খনত যেটো 2021 মডেল আছে তো 2021 মডেলত মানে প্ৰাইসটো ইনক্ৰিজ কৰি দিছে তো 5000 মান মানে বেছি দিব লাগিব আপোনালোকে এইখনত প্ৰাইস এইখন হল বাইকখনৰ ফ্ৰন্ট ডিস্ক ব্ৰেক এন্ড ইয়াৰ সাইজ হল 280 mm লগতে এইটো হল ABS ৰিং এন্ড ইয়াত আপোনালোকে সিঙ্গেল চেনেল ABS পাই যাব তো R15 খনত মানে ডুৱেল চেনেল ABS হয় মানে ইয়াত কোনো ধৰণৰ মানে ৰিয়াৰত আপোনালোকে RLP সেন্সৰ নাপাব তো ইয়াত মানে সিঙ্গেল চেনেল ABS আছে এন্ড ইয়াৰ যেটো ৰিয়াৰ ডিস্ক ব্ৰেক আছে ইয়াৰ সাইজ হল 220 mm সো মানে বাইকখনৰ পৰা এটা ভাল ব্ৰেকিং পাৱাৰ পাই যাব আপোনালোকে সো গাইস এতিয়া কম আমি বাইকখনৰ ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰৰ কথা তো এই বাইকখনত আপোনালোকে নেগেটিভ ডিসপ্লেৰ এটা ফুলি ডিজিটেল মিটাৰ কনসোল পাই যাব তো ইয়াত আপোনালোকে মানে বহুতখিনি ইনফৰমেশন পাই যাব এন্ড ইয়াত যিখিনি মানে বস্তু আছে মানে যিখিনি ফাংচন আছে তো সেইখিনি মানে দিনতো বহুত ভালকৈ মানে দেখা পাব সো ইয়াত মই দেখাই দিছো এইটো হল ইয়াৰ মানে সো গাইস এইটো হল ইয়াৰ ডিজিটেল স্পিডোমিটাৰ লগতে এইটো ডিজিটেল ফিউল গাজ এন্ড এইটো হল ডিজিটেল টেকোমিটাৰ তো ইয়াত আপোনালোকে বহুতখিনি মানে ভাল ফিচাৰ্স পাই যাব এন্ড এই বাইকখনত এটা ফিচাৰ্স আছে হেতু হল VVA ভেৰিয়েবল ভলভ এক্সুৱেশ্যন সো তাৰ কাৰণে মানে এই বাইকখনৰ মাইলেজটো বহুতে ভাল সো মই ফিউল ট্যাঙ্কৰ কথা কওঁতে ইয়াৰ মাইলেজটো কৈ দিম এন্ড লগতে ইয়াত আপোনালোকে গিয়াৰ ইন্ডিকেটৰ পাই যাব বহুতে এটা এইটো ভাল ফিচাৰ্স আছে গিয়াৰ ইন্ডিকেটৰটো তো এইটো হল ওডোমিটাৰ এন্ড ইয়াত ট্ৰিপ মিটাৰো পাই যাব তো এই বাইকখনত মানে বহুতখিনি ভাল ফিচাৰ্স আছে যেটো ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ আছে ইয়াত তো ইয়াত মানে বহুতখিনি ফিচাৰ্স পাইছে লগতে এইটো হল ABS লাইট এন্ড হল নিউট্ৰেল লাইট লগতে হাই বিম লো বিম বা ইয়াত যিখিনি মানে ফিচাৰ্স লাগে তো বহুতে এখন ফিচাৰ্স লোডেড বাইক হয় এইখন এন্ড এইডাল হল বাইকখনৰ হ্যান্ডেল বাৰ তো ইয়াত আপোনালোকে সিঙ্গেল পিস হ্যান্ডেল বাৰ পাই যাব এন্ড ইয়াত যিখিনি সুইচ আছে তো সেইখিনি কথা মই কৈ দিম তো এইটো হল ইয়াৰ কিল সুইচ এন্ড এইটো হল সেলফ স্টার্ট বাটন সো ইয়াৰ সুইচ গিয়াৰ কোৱালিটিখিনি মোৰ ভালেই লাগিছে এন্ড লেফটত আহিলে আপোনালোকে দেখিব ইয়াত হাই বিম লো বিম এন্ড হাই বিম লো বিমৰ লগতে মানে ইয়াত 5 লাইটও দি দিয়া আছে
চ' এইটো মানে আপোনালোকে তলৰ ফালে এনেকৈ দিলে 5 লাইট হৈ যাব এইটো। তো ইয়াত আপোনালোকে এটা বস্তু মানে বেলেগ লাগিব। চ' আমাৰ যিখিনি নৰ্মেল বাইকছ আছে তো ইয়াত মানে যিটো হৰ্ণৰ ছুইচ আছে সেইটো তলত থাকে, কিন্তু এই বাইকখনত আপোনালোকে হৰ্ণৰ ছুইচটো মানে ইণ্ডিকেটৰ ছুইচৰ ওপৰত পাব। তো কেইদিনমান আপোনালোকে বাইকখন কিনিলে চলালে মানে এইটো প্ৰেক্টিচ হৈ যাব। চ' ক'ত আছে, কিন্তু প্ৰথম কেইদিন মানে আপোনালোকে হৰ্ণ ছুইচ বুলি ইণ্ডিকেটৰ ছুইচটোৱে মানে প্ৰেছ কৰিব। চ' অভাৰঅল বাইকখনৰ হেণ্ডেলিংটো বহুতেই ভাল। চ' M10 হেণ্ডেলিংটো আপোনালোকে জানে, বহুতে এখন কম্পেক্ট বাইক হয় এই বাইকখন। তো মানে হেণ্ডেলিংটো ইয়াৰ বহুতেই ভাল। চ' এয়া হ'ল বাইকখনৰ মিৰৰ। চ' মিৰৰৰ ডিজাইনটো মানে মোৰ বহুতেই ভাল লাগিছে। চ' মানে ফ্ৰণ্টৰ পৰা এটা ভাল লুক আহে মিৰৰত। এতিয়া ক'ম আমি বাইকখনৰ ফিউল টেংকৰ কথা। তো প্ৰথমে আপোনালোকে চাব পাৰে বাইকখনৰ ফিউল টেংকৰ ডিজাইনটো। তো ইয়াত আপোনালোকে এটা বহুতে ডাঙৰ ফিউল টেংক ডিজাইন এটা পাই যাব। ইয়াৰ যিটো ফিউল টেংক ডিজাইন আছে সেইটো বহুতে ভাল হয়। তো আপোনালোকে চাব পাৰে বাইকখন মানে ফ্ৰণ্টৰ পৰা বহুতে এটা ভাল লুক এণ্ড হেভি লুক দিয়ে। তো এতিয়া ক'ম আমি বাইকখনৰ ফিউল টেংকৰ কেপাচিটিৰ কথা। তো এই বাইকখনত আপোনালোকে যিটো ফিউল টেংক কেপাচিটি পাব সেইটো হ'ল 10 লিটাৰ। এণ্ড এই বাইকখনত আপোনালোকে ফিউল ইনজেকশ্যন চিষ্টেম পাই যাব। তো ইয়াৰ কাৰণে মানে বাইকখনৰ মাইলেজটো বহুতেই ভাল হয়। তো এই বাইকখনৰ পৰা আপোনালোকে যিখিনি মাইলেজ পাব সেইটো হ'ল 40ৰ পৰা 45। এণ্ড আপোনালোকে মানে চাব পাৰে এই বাইকখনৰ মানে মাইলেজ টেষ্ট। এণ্ড মই মাইলেজ টেষ্ট ভিডিঅ' বনাম BS6ত। চ' এই বাইকখনত আপোনালোকে মানে মেক্সিমাম 55লৈকে মানে মাইলেজ পাব। ত' সেইটো মানে আপোনালোকৰ ৰাইডিং ষ্টাইলৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকে কেনেকৈ বাইকখন চলাইছে। তো এইটো আছিল ফিউল টেংকৰ কথা। তো মাইলেজটো বহুতেই ভাল এই বাইকখনৰ। এণ্ড V3 যিখন আছে R15 V3, তো সেইখনৰ মানে মাইলেজটো বহুতেই ভাল। তো এতিয়া ক'ম আমি বাইকখনৰ ইঞ্জিনৰ কথা। চ' গাইজ এই বাইকখনত আপোনালোকে পাব 155cc ছিংগল চিলিণ্ডাৰ 4-ষ্ট্ৰ'ক 4-valve লিকুইড কুল SOHC BS6 কমপ্লাইন ইঞ্জিন। এণ্ড এই ইঞ্জিনৰ পৰা আপোনালোকে যিটো পাৱাৰ পাব সেইটো হ'ল 18.5 PS। এণ্ড যিটো টৰ্ক পাব সেইটো হ'ল 13.9 Nm। চ' পাৱাৰটো এণ্ড যিটো টৰ্ক আছে সেইটো বহুতে ভাল হয়। চ' মানে বাইকখনৰ যিটো আপোনালোকে টৰ্ক পাব সেইটো মানে যদি আপোনালোকে নাম্বাৰ ৱাইজ চাব যায় তো তেতিয়াহ'লে মানে ইমান বেছি নহয়, কিন্তু মানে ইয়াৰ যিটো পাৰফৰ্মেঞ্চ আছে, যিটো মানে ইনিচিয়েল আছে সেইটো বহুতেই ভাল। তো আপোনালোকে V3ৰ পাৰফৰ্মেঞ্চটো জানেই কিমান ভাল। তো মানে তাতকৈ এইখনৰ যিটো মানে 0 to 100 ইনিচিয়েল আছে তো সেইটো বহুতেই ভাল হয়। তো এই ইঞ্জিনটোত আপোনালোকে VVA টেকন'লজিও পাব। মই VVAৰ এটা মানে এক্সট্ৰাকৈ এক্সপ্লেইন ভিডিঅ' বনাই দিম। তো VVAটো মানে কেনেকৈ কাম কৰে। তো গাইজ এইটো হ'ল বাইকখনৰ ছিট। তো আপোনালোকে মানে ছিটটো দেখিয়ে ক'ব পাৰিছে যে বাইকৰ ছিটিংটো কমফৰ্টটো মানে কিমান ভাল হ'ব। কিন্তু এই ছিটিং কমফৰ্টটো যে আছে এই বাইকখনৰ, চ' এইটো মানে ছিংগল ৰাইডাৰৰ কাৰণে ভাল হ'ব। কাৰণ এই ছিটটো মানে বহুতে এটা সৰু ছিট হয়। তো ইয়াত আপোনালোকে যেতিয়া মানে পিলিয়নটো বহুত হেভি পিলিয়ন বহাব তো তেতিয়া মানে আপোনালোকে ৰাইড কমফৰ্টটো আপোনালোকৰ কমি যাব। কিন্তু ইয়াৰ যিটো ছিটিং কুচনিং আছে তো মানে বহুতে ভাল ছিটিং কুচনিং হয়। চ' গাইজ এইডাল হ'ল বাইকখনৰ ৰিয়াৰ ব্ৰেক লিভাৰ। এণ্ড আপোনালোকৰ ব্ৰেকৰ চাইজটো মই কৈয়ে দিছোঁ ৰিয়াৰৰ। এণ্ড এইডাল হ'ল ৰাইডাৰ ফুটৰেষ্ট, এইডাল হ'ল পিলিয়ন ফুটৰেষ্ট। তো পিলিয়ন ফুটৰেষ্ট এণ্ড ৰাইডাৰ ফুটৰেষ্টটো মানে বহুতে ভাল কোৱালিটিৰ, ডিজাইনটো মানে ভালেই। এণ্ড ইয়াৰ লগতে আপোনালোকে এই যিটো মানে পিলিয়ন ফুটৰেষ্টৰ লগত এইটো এটেচ হৈ আছে। চ' এইটো যিটো মানে গ্ল'বেল ভাৰ্জন আছে, যিটো মানে ইণ্টাৰনেশ্যনেল ভাৰ্জন আছে, তো তাত মানে আপোনালোকে এইটো এলুমিনিয়ামত পাই যাব। তো মানে এইটো মানে 1 পিচ হয়, কিন্তু ইয়াত মানে জইন দিয়া আছে। তো আপোনালোকে চাব পাৰে ইয়াত জইন দিয়া আছে। তো ইণ্টাৰনেশ্যনেল ভাৰ্জনটোত মানে এইটো 1 পিচে হয়। চ' গাইজ এতিয়া ক'ম আমি বাইকখনৰ এক্সজষ্টৰ কথা। তো এই বাইকখনত আপোনালোকে ছাইড মাউণ্টেড এক্সজষ্ট পাই যাব। তো এক্সজষ্টৰ যিটো ষ্টাইল আছে সেইটো মোৰ ভালেই লাগিছে। এণ্ড R15ৰ দৰে মানে ছেইম এক্সজষ্ট হয় ইয়াত। এণ্ড যিটো মানে এক্সজষ্ট নোট আছে, চ' এক্সজষ্ট নোটটো মানে R15ৰ দৰে ছেইমেই হয়। তো মই এতিয়া শুনাই দিম আপোনালোকৰ এক্সজষ্ট নোটটো। চ' গাইজ এইটো আছিল বাইকখনৰ এক্সজষ্ট নোট। তো মানে এক্সজষ্ট নোটটো বহুতে স্মুথ হয়। এণ্ড ইয়াৰ যিটো ইঞ্জিন মানে ৰিফাইনমেণ্ট আছে বহুতে ভাল হয়। এণ্ড মই আগতে কৈছোঁ হণ্ডাৰ মানে বাইকৰ ৰিভিউ কৰোঁতে, তো যিটো মানে হণ্ডা কোম্পানী আছে এণ্ড যিটো মানে য়ামাহা কোম্পানী আছে, তো ইয়াৰ মানে যিখিনি বাইকছ আছে বহুতে ৰিফাইন ইঞ্জিন হয়। তো ইয়াত আছে য়ামাহাৰ লগো। তো ইয়াত আপোনালোকে এইটো লগো পাই যাব। এণ্ড ইয়াত আপোনালোকে ব্লেক কালাৰতে MT আছে ইয়াত লিখা। তো যিখন মানে কাষ্টমাইজ আছে তাত আপোনালোকে MTটো মানে ৰিমৰ লগত পাব। য'ত আপোনালোকৰ যদি ৰিমটো নিয়ন কালাৰৰ হয় তো মানে MTটো নিয়ন কালাৰতে লিখা থাকিব। তো গাইজ এইটো হ'ল বাইকখনৰ চুইংগাম। এণ্ড ইয়াত আপোনালোকে বক্স টাইপ চুইংগাম পাই যাব। তো ইয়াত আপোনালোকে মানে কোনো ধৰণৰ এলুমিনিয়াম চুইংগাম নাপাব।
তো আছে এলুমিনিয়াম চুইংগাম, ইয়াৰ মানে কষ্ট কাটিঙৰ কাৰণে এলুমিনিয়াম চুইংগাম দিয়া নাই য়ামাহাই। চ' মানে এলুমিনিয়াম চুইংগাম দিলে এই বাইকখনৰ আৰু 10,000 মান প্ৰাইচ বাঢ়ি গ'ল হয়। তো এইকাৰণে মানে এই বাইকখনৰ প্ৰাইচ এনে হাই 155cc হিচাপত। তো মানে সেইকাৰণে ইয়াত বক্স টাইপ চুইংগামে দিছে। এইটো হ'ল বাইকখনৰ ৰিয়াৰ হুইল। তো ইয়াত আপোনালোকে 17 ইঞ্চ এলয় পাই যাব। এনে এইটো ব্লেক কালাৰৰ এলয়ে হয়। তো আপোনালোকে দেখিব পাৰিছে। এণ্ড মই ব্ৰেকছৰ কথা কৈ দিছোঁ অলৰেডি। তো কিমান চাইজ হয়, এণ্ড ইয়াত আপোনালোকে কোনো ধৰণৰ RLP চেঞ্চাৰ নাপাব। তো এইটো হ'ল বাইকখনৰ ৰিয়াৰ মাডগাৰ্ড। এণ্ড ইয়াত আপোনালোকে এক্সটেণ্ডেড টেইল টাইডি পাই যাব। তো এইটো মানে ৰিমুভ কৰি ল'ব পাৰে। তো মানে এক্সটেণ্ডেড টেইল টাইডিটো যদি ৰিমুভ কৰি লয়, তো তেতিয়াহ'লে মানে এই বাইকখনৰ যিটো কম্পেক্ট আছে, তো এই বাইকখন মানে এনেই কম্পেক্ট লাগে, বহুত সৰু লাগে। চ' মানে এক্সটেণ্ডেড টেইল টাইডিটো থকাৰ কাৰণে বাইকখন অলপ ডাঙৰ যেন লাগে। বাট আপোনালোকে এক্সটেণ্ডেড টেইল টাইডিটো মানে ৰিমুভ কৰি ল'লে বাইকখন আৰু মানে সৰু লগা হ'ব। এইটো হ'ল বাইকখনৰ LED টেইল লেম্প। এণ্ড এইটো মানে অলপ ডিউকৰ দৰে লাগে, মানে ডিউকৰ লগত চিমিলাৰ হয়, যিখন ডিউক 200 BS4 আছিল। চ' সেইখনৰ দৰে মানে ইয়াত আপোনালোকে LED টেইল লাইট পাই যাব। এণ্ড লগতে ৰিয়াৰত বাল্ব ইণ্ডিকেটৰ পাই যাব। চ' গাইজ এইডাল হ'ল বাইকখনৰ 4 গাৰ্ড। এণ্ড আপোনালোকক মই যিমানখিনি মানে বাইক দেখাইছোঁ হায়াৰ CC বা কম CC, তো আপোনালোকে 4 গাৰ্ডটো পায়ে যাব। এণ্ড এইটো গভৰ্ণমেণ্টৰ ৰুল হয়। চ' মানে ইয়াতো আপোনালোকে 4 গাৰ্ড পাই যাব কোম্পানী ফিটেডেই। তো ইয়াৰ কাৰণে মানে কোনো ধৰণৰ এক্সট্ৰা চাৰ্জ দিব নালাগে। তো এইটো হ'ল বাইকখনৰ ৰিয়াৰ মাডগাৰ্ড। এণ্ড ৰিয়াৰ মাডগাৰ্ডটো মানে বহুতে সৰু। চ' R15ৰ লগত চিমিলাৰ হয়, কিন্তু মানে বহুতে সৰু হয় মাডগাৰ্ডটো ইয়াৰ। এণ্ড মানে যদি আপোনালোকে টেইল টাইডিটো যদি ৰিমুভ কৰে, তো তেতিয়াহ'লে মানে আপোনালোকে পিছৰ ফালে যদি মানে বোকাত চলায়, তো মানে পিছৰ ফালে বোকা আহিব। তো মানে ইয়ালৈকে আহিব পাৰে। তো মানে মই MT এইখন দেখিছোঁ। তো যদি মানে টেইল টাইডি লগায়, তেনেহ'লে মানে পিছৰ টায়াৰৰ পৰা মানে বোকা ওপৰলৈ আহে। তো গাইজ ইয়াৰ যিটো ৰিয়াৰ লুক আছে, তো ৰিয়াৰ লুকটো মানে বহুতে ভাল। তো আপোনালোকে দেখিব পাৰিছে। তো পিছৰ পৰা মানে অলপ ডিউক 200 যেন লাগে এই বাইকখন। এণ্ড ইয়াৰ যিটো মানে ৰিয়াৰ টায়াৰ ৱাইডনেছ আছে, তো সেইটো মানে বহুতে ভাল হয়। তো গাইজ ইয়াত আপোনালোকে 140/80 ছেকশ্যনৰ ৰিয়াৰ টায়াৰ পাই যাব। এনেই এইটো ৰেডিয়েল টায়াৰ হয়। তো আপোনালোকে মানে কৰ্নাৰিং কৰোঁতে বহুতে এটা কনফিডেণ্ট হৈ কৰ্নাৰিং কৰিব পাৰিব। চ' গাইজ এইডাল হ'ল বাইকখনৰ চেইন। এণ্ড ইয়াত আপোনালোকে অ'পেন চেইন ছিষ্টেম পাই যাব। লগতে ইয়াৰ যিটো স্পকেট আছে, সেই চেইন স্পকেটটো মানে R15তকৈ মানে ডাঙৰ হয়। তো সেইকাৰণে মানে এই বাইকখনৰ ইনিচিয়েল যিটো আছে, তো ইনিচিয়েলটো বহুতে ভাল। তো 0 to 100 যিটো ইনিচিয়েল আছে, তো এই বাইকখনো মানে বহুতে ভাল। এণ্ড যিখন ডিউক 200 BS6 আছে, তো মানে তাতকৈও ইয়াৰ ইনিচিয়েলটো ভাল। চ' গাইজ এইডাল হ'ল বাইকখনৰ গিয়াৰ লিভাৰ। এণ্ড ইয়াত আপোনালোকে 6 স্পীড মেনুৱেল ট্ৰান্সমিশ্যন পাই যাব। এণ্ড ইয়াৰ যিটো গিয়াৰ ছেটআপ, সেইটো হ'ল 1 ডাউন 5 আপ ছেটআপৰ লগত এই বাইকখনৰ যিটো গিয়াৰ ছেটআপ আছে, সেইটো পাই যাব। তো ইয়াত আপোনালোকে ইঞ্জিনত মানে প্লাষ্টিক কাউলো এটা পাই যাব। তো প্লাষ্টিক কাউলটো থকাৰ কাৰণে মানে এইটোৱে ভাল যে আপোনালোকে মানে যেতিয়া আগৰ পৰা বাইকখন বা চাইড লুক যিটো আছে, তো মই দেখাই দি আছোঁ। তো এইটো এংগলৰ পৰা মানে বাইকখন এটা বহুতে হেভি লুক আহে। তো ইয়াৰ মানে যিটো ইঞ্জিন কাউল আছে, তো ইয়াৰ কাৰণে। চ' গাইজ অভাৰঅল যিখিনি স্পেক্স আছে, তো সেইখিনি মই কৈয়ে দিলোঁ। তো এতিয়া কম আমি বাইকখনৰ যিখিনি এক্সট্ৰা ফিচাৰ্ছ আছে, তো সেইখিনি কথা। এণ্ড অভাৰঅল যিটো মানে বাইকখনৰ লুকছ আছে বা যিখিনি বিল্ড কোৱালিটি আছে, তো সেইখিনি কথা ক'ম মই। তাৰে পিছত প্ৰাইজিঙৰ কথা ক'ম। তো গাইজ এই বাইকখনৰ যিখিনি এক্সট্ৰা ফিচাৰ্ছ, তো প্ৰথম হ'ল VVA। তো VVAৰ কথা মই কৈয়ে দিছোঁ। এণ্ড VVAটো মই এক্সট্ৰা এটা ভিডিঅ'ত এক্সপ্লেইন কৰি দিম, মানে কেনেকৈ কাম কৰে VVA। লগতে মানে 150cc এই দুখন বাইকতে মানে 200cc লয়। এই দুখন বাইকতে মানে আপোনালোকে VVA পাই যাব। তো R15 এণ্ড MT15। তো VVAৰ যিটো ফুল ফৰ্ম আছে, সেইটো হ'ল ভেৰিয়েবল ভাল্ভ এক্সট্ৰুৱেশ্যন। তো আপোনালোকে এই বাইকখনতো VVA পাই যাব। তো ইয়াৰ লগতে যিটো ছেকেণ্ড ইয়াৰ ফিচাৰ্ছ আছে, তো সেইটো হ'ল স্লিপাৰ ক্লাটছ। তো স্লিপাৰ ক্লাটছ হোৱাৰ কাৰণে মানে এই বাইকখনৰ যিটো ডাউন শ্বিফ্ট আছে, সেইটো ডাউন শ্বিফ্ট এণ্ড যিটো আপ শ্বিফ্ট আছে, তো মানে বহুতে স্মুথ হয়। তো আপোনালোকে MT বা R15 যদি চলাই পাইছে, তো আপোনালোকে জানেয়ে। তো ইয়াৰ মানে যিখিনি গিয়াৰ আছে, বহুতে স্মুথ হয়। এণ্ড এইটো হ'ল ইয়াৰ লাষ্ট যিটো ফিচাৰ্ছ আছে, তো লাষ্ট ফিচাৰটো হ'ল ইয়াৰ মানে ছাইড ষ্টেণ্ড কাট অফ ফিচাৰ্ছ। তো ইয়াত আপোনালোকে ছাইড ষ্টেণ্ড কাট অফ ফিচাৰ্ছ পাই যাব। যদি আপোনাৰ মানে ষ্টেণ্ডডাল দিয়া থাকে, তো তেতিয়া মানে এই বাইকখন যদি গিয়াৰতো থাকে, তো তেতিয়া এই বাইকখন ষ্টাৰ্ট নহ'ব। চ' টোটেল ফিচাৰ্ছ এইখিনি আছিল। তো মই এই ফিচাৰ্ছৰ কথা কৈ দিলোঁ। এণ্ড মানে লুকছৰ কথাটো আগতে কৈছোঁ। তো এতিয়া ক'ম আমি বাইকখনৰ বিল্ড কোৱালিটিৰ কথা। তো বাইকখনৰ বিল্ড কোৱালিটি মানে 155cc হিচাপত এণ্ড যিটো প্ৰাইচ ৰেঞ্জ আছে, তো ঠিকেই আছে, এটা ভাল বিল্ড কোৱালিটি আছে বাইকখনৰ। এণ্ড R15তকৈ মানে বেছি ভাল বিল্ড কোৱালিটি এইখন বাইকত লাগে। তো আপোনালোকে মানে বাইকখন দেখিলে মানে ক'ব পাৰিব যে R15তকৈ মানে বেছি ভাল বিল্ড কোৱালিটি হয় এই বাইকখনত।
সো ওভাৰঅল যদি ক'বলৈ যাওঁ এইখন এখন 155cc যদি আপোনালোকে R15ৰ ইঞ্জিন এখন নেকেড বাইকত বিচাৰে তো এই বাইকখন মানে বেষ্ট হ'ব তেওঁলোকৰ কাৰণে। তো আপোনালোকে লুকটো দেখিবই পাৰিছে বহুতে এটা ভাল লুকৰ সৈতে আহে। তো এতিয়া ক'ম আমি বাইকখনৰ প্ৰাইজিঙৰ কথা। তো এইটো হ'ল ব্লেক কালাৰ এণ্ড ইয়াত মানে দুটা ভেৰিয়েণ্ট আহে। তো এটা হ'ল ব্লু কালাৰ মেট ব্লু এণ্ড এইটো হ'ল গ্লছী ব্লেক। চ' এইটো মেটেলিক ব্লেক বুলি কোৱা হয়। তো ইয়াৰ যিটো এক্সৰুম প্ৰাইচ আছে সেইটো হ'ল 1,45,400 এণ্ড এই বাইকখনৰ যিটো অন ৰোড প্ৰাইচ সেইটো মই পাঠশালাৰ কৈছোঁ। তো বেলেগ মানে ষ্টেট ৱাইজ বা ডিষ্ট্ৰিক্ট ৱাইজ প্ৰাইচটো মানে চেঞ্জ হ'ব পাৰে। তো মই পাঠশালাৰ প্ৰাইচটো কৈছোঁ এণ্ড এইটো মানে বজালী ডিষ্ট্ৰিক্ট পৰে পাঠশালাখন। তো মই ইয়াৰ অন ৰোড প্ৰাইচটো ক'ম। ইয়াৰ অন ৰোড প্ৰাইচটো হ'ল 1,65,000। চ' গাইজ 1,65,000 দি এই বাইকখন আপোনালোকে ল'ব পাৰে। গাইজ মই অলৰেডি মানে প্ৰাইজৰ কথাখিনি কৈয়ে দিলোঁ। তো এইখিনি আছিল বাইকখনৰ প্ৰাইচ। তো এই বাইকখন যদি আপোনালোকে ইনষ্টলমেণ্টত ল'ব খোজে তো ল'ব পাৰে। যিখন মানে শ্ব'ৰুমত শ্বুট কৰি আছোঁ তো ইয়াৰ মই গোটেইখিনি ডিটেইলছ এণ্ড এড্ৰেছ মোৰ ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব। তো ডেছক্ৰিপশ্যনত আপোনালোকে ইয়াৰ কণ্টেক্ট নাম্বাৰো পাব। যদি আপোনালোকে এই বাইকখন ল'ব বিচাৰে তো মানে কণ্টেক্ট কৰি আপোনালোকে ইয়াত আহিব পাৰে। যদি এই বাইকখন আপোনালোকে ইনষ্টলমেণ্টত ল'ব বিচাৰে তো মানে আপোনালোকে 60,000 দি এই বাইকখন ল'ব পাৰে। তো প্ৰাইজিঙৰ কথা বা স্পেক যিখিনি ফিচাৰ্ছ আছে তো টোটেলি মই গোটেইখিনি কভাৰ কৰিয়ে দিলোঁ। তো মানে এইখনেই আছিল বাইকখনৰ মানে অভাৰঅল গোটেইখিনি কথা। তো আজিৰ কাৰণে এইখিনিয়ে। তো যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তো ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আপোনালোকে মোৰ সকলো বাইক ৰিলেটেড ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগতে পায়। তো মই মনজিত আপোনালোকক লগ পাম আকৌ এটি নতুন বাইক ৰিলেটেড ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই।